Hello back to my YouTube channel. আজি ভূটানত গৈ কিনে কেনেকৈ ভূটানৰ ভিতৰত সোমাব লাগে দেখুৱাই আছোঁ আৰু এতিয়া এনেকৈ মানে ওলাই আছোঁ। তাৰপিছত তাতে গৈ কিনে দেখুৱাই আছোঁ ৰ'বা। এতিয়া চোলাটো পিন্ধো, কাৰেণ্টটো নাই সেইকাৰণে আন্ধাৰ হৈ আছে। এতিয়া চোলাটো পিন্ধিলোঁ, হেলমেট পিন্ধি কিনে যাম ভূটানত কেনেকৈ সোমাই চাই থাকিব দেই। এয়া ভূটান কাৰ্ড এণ্ট্ৰি কৰিবলৈ গৈ আছোঁ এতিয়া। এয়া চাওক, হাতত আছে আই কাৰ্ড আৰু লাইনত আছোঁ আৰু লাইনত থাকিখিনি এতিয়া এণ্ট্ৰি কৰিম। এইটো চাওক ভোট কাৰ্ড, লাইচেঞ্চ, বাইক লৈ যাম বুলি ভাবিছোঁ। আৰু এইফালে মানুহ আৰু এতিয়া মানে এণ্ট্ৰি কৰি আছোঁ, কিন্তু ভিডিঅ' বনাই এলাউড নাই বোলে কৈ আছে। চাওক हाँ दो है ना बाबू वो बाइक थोड़ा हाँ वो बाइक थोड़ा पार्किंग करने के लिए गया बाइक पार्किंग करने से भी आना कोई बात नहीं आप लोग को तो बात नहीं हमारे पास बात नहीं तो अच्छा ठीक है জাষ্ট এণ্ট্ৰি কৰি কিনে আহিলোঁ আৰু এতিয়া আগলৈ গৈ আছোঁ। গেটৰ পৰা 1 কিলোমিটাৰ সোমালোঁ আৰু এইখন চাওক, এইখন প্ৰতি বছৰে মানে নতুন নতুন কাপোৰ ইয়াতে চেঞ্জ কৰা হয় আৰু গৈ আছোঁ। ভূটানটো চাইখিনি অলপ ভাল লাগে কাৰণ চাফ চিকুণ আছে বাৰু। আৰু মই ভূটানৰ বিষয়ে আগতীয়াকৈ এটা ভিডিঅ' বনোৱা আছে, আপোনালোকে তাতে গৈখিনি চাব পাৰিব। এতিয়া জাষ্ট খালি ঘূৰি আছোঁ আৰু জেগাটো চাই আছোঁ বাৰু, বহুত দিন হ'ল। আৰু এতিয়া চাওক ভূটানবিলাক কেনেকুৱা জেগাবিলাক, সেইটো হৈছে ব্ৰিজ কালভাৰ। এইফালে চাওক ইমান ধুনীয়া জেগা ঠাই। আহক আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ। 3 কিলোমিটাৰৰ আহিখিনি দেখিলোঁ ছুইমিং পুল আৰু ইফালে ভূটান। ইয়াতে অকণমান জাষ্ট কিবা এটা খালোঁ, তাৰপিছত ছুইমিং পুল আৰু দেখুৱাই আছোঁ ৰ। বহুত ধুনীয়া ঠাই মানে একদম। ছুইমিং পুলটো চাওক না, কিমান ধুনীয়া ঠাই। হোটেল আছে ইয়াতে, যি খাব বিচাৰে সেইটোৱে পাব। এতিয়া মই গেটটো খুলিবলৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। চাওক ইয়াতে কিমান ধুনীয়া জেগা, কিমান ধুনীয়া ঠাই। আহক আহক। আৰু এতিয়া ভূটানত মানে বৰ্তমান ঠাণ্ডা চলি আছে, সেইকাৰণে মানুহে গা ধুবলৈ অহা নাই, কিন্তু 4টা-5টা বজাৰ পিছৰ পৰা মানুহে গা ধুবলৈ আহিব। কি কি এলাউড আছে, কি কি এলাউড নাই ইফালে আছে চাওক। ভাল লাগে কিবা এটা। ছুইমিং পুলটো একদম নীলা পানী, চাওক কিমান নীলা। টিউব আছে ইয়াতে, ধুনীয়াকৈ এনজয় কৰি যাব পাৰে আৰু হোটেলো আছে। এইটোৱে হ'ল ভূটান আৰু ভূটানৰ ছুইমিং পুল। 3 কিলোমিটাৰ ভিতৰত আহিলোঁ, গেটৰ ভিতৰত। তাৰপিছত এইটো আৰু এটা দলং আছে ইফালে, অকণমান গৈখিনি চাই লওঁ। এইটো আমাৰ অসম নহয়, আমাৰ ইণ্ডিয়া নহয়, এইটো হৈছে ভূটান, বেলেগ কাণ্ট্ৰি। ইয়াতে আহক, এনজয় কৰক। আৰু চাওক সিফালে কিমান ধুনীয়া, লগৰবিলাক ফটো মাৰি আছে, চেল্ফি মাৰি আছে। আৰু ছুইমিং পুল কেতিয়াবা আহিলে গা ধুম ইয়াতে, আপোনালোকক দেখুৱাম এটা ভিডিঅ' বনাই। চাব আপোনালোকে কিমান ধুনীয়া ঠাই, মই আজিহে গম পালোঁ। ছুইমিং পুলত আহি কিনি ফটোহে মাৰা ব্যস্ত। এয়া পুৰা আজাদী আৰু এইবোৰ পানী মানে চেঞ্জ কৰে না নাই, মোক বিৰাট মানে ডাউট এটা লাগে, পুৰা ঘিণ লাগে মানে। ভূটানত মানে কিবা ধৰণৰ এটা বস্তুটো চাফ চিকুণ হ'লে কি হ'ব, মানুহবিলাক কিবা ধৰণৰ, সেইকাৰণে ঘিণ লাগে। ভূটানৰ ভিতৰতো চাওক, এতিয়া একদম ভঙা চিঙা চলি আছে, ভঙা চিঙা মাৰ্কেট। এয়া ভূটানৰ ভিতৰত চাওক, ইফালেতো ক'বই নালাগে, জংঘলত কিবা এটা কৰি আহিলে বাৰু। আৰু সিহঁতৰ ট্ৰেডিশ্যনেল ড্ৰেছটো চাওক, অকণমান দেখুৱাই আছোঁ। এয়া সিহঁতৰ জাতিগত ড্ৰেছ। সৰুই হওক ডাঙৰে হওক মানে একেই ড্ৰেছ। আমাৰ গুৱাহাটীত ড্ৰেইনৰ ওপৰত মানে বজাৰ বহে গুৱাহাটীত, আৰু ইয়াতে ড্ৰেইনৰ ওপৰতে যাব লাগে। ৰাস্তাৰে গ'লে মানে ফাইন আছে, সেইকাৰণে আমি ইয়াৰ ড্ৰেইনৰ ওপৰতে গৈ আছোঁ। আৰু গুৱাহাটীত আমাৰ ইণ্ডিয়াত কি হয়, ড্ৰেইনৰ ওপৰত বজাৰ বহে আৰু ৰাস্তাতে যাব লাগে, সেইকাৰণে ৰাস্তাটো ঠেক হৈ যায়। সেইকাৰণে আজিকালি চৰকাৰে ৰাস্তাৰ ওপৰতে ৰাস্তা বনায়। আৰু চাওক এইখন দলং, ধুনীয়াকৈ প্ৰতি বছৰে কাপোৰটো চেঞ্জ কৰা হয়। আৰু ইফালে দলঙৰ ওপৰতে উঠিবলৈ চিৰি আছে, আমি যাম এতিয়া। আৰু এইটো এইখন আছে ষ্টেচন, বাছৰ ষ্টেচন। ইফালে নদী, এয়া চাওক গৰম। আমি এতিয়া গৈ আছোঁ মানে গেটৰ বাহিৰে ইণ্ডিয়াত গৈ আছোঁ। আৰু এইখন চাওক চিৰি, উঠি আছোঁ।
এয়া চিৰি বাছ আৰু মেইন ৰোড গৈ আছোঁ ইণ্ডিয়াত। এয়া ৰোড এয়া চাওক ড্ৰেইন হয়, ড্ৰেইনৰ কিনাৰে কিনাৰে মানে গৈ আছোঁ কিনাৰেদি। আৰু এইফালে ৰাস্তা, সিহঁতৰ ড্ৰেছ চাওক। সিহঁতৰ ড্ৰেছ ট্ৰেডিশ্যনেল নে কি বুলি কয় সেইখন ড্ৰেছ বিৰাট গৰম লাগিছে। সেইফালে নদী আৰু কাপোৰবিলাক চাওক। এইটো চাওক ভূটানৰ ৰজা ৰাণী, তাৰপিছত ভূটানৰ ৰজাৰ পুতেক। এয়া ইয়াতে মানে পোষ্টাৰ এটা বনোৱা হৈছে আৰু আমি এতিয়া ইফালে যাম হোটেলত গৈ আছোঁ। এইবিলাক ঘূৰাই কিনি জীৱনটো এনেকুৱাই হ'ল বোলে। কেলা ধ্বংস হৈ গ'ল নেকি? বাহ গেট দেখোন মজা গেট। কোনফালে সোমাবি তই? ভূটানত আহি যদি এইবিলাক যে অকণমান নুঘূৰাও কি হ'ব? হা এইবিলাক যদি নুঘূৰাও ভূটানত আহিয়ে এয়া এয়া মেইন ৰাস্তাটো মই ইফালে ৰাস্তা হ'ব। মই আহিলোঁ এইফালে। আজি আপোনালোকক জাষ্ট দেখুৱাই আছোঁ দেই এইবিলাক, কাৰণ অলৰেডি মানে ভিডিঅ' বনাইছোঁ আগতীয়াকৈ। আজি অকল জাষ্ট ঘূৰিব আহিছোঁ সেই বুলি দেখুৱাই আছোঁ এইবিলাক। এইবিলাক চাওক ভূটান, ইয়াতে ৰেষ্ট কৰা জেগা আছে ধুনীয়াকৈ। আৰু ইয়াতে ঘূৰাব লাগে বস্তুটো, এই যিটো নেকি হালধীয়াকৈ দেখি আছে আপোনালোকে, এইটো ঘূৰাব লাগে। যিহেতু আজি আমি কিবা কিবি খালোঁতো সেইকাৰণে যোৱা নাই ভিতৰত। এতিয়া আহক আৰু আপোনালোকে ঘূৰাব। ভূটানৰ পৰা আহিলোঁ, এতিয়া গেট পাৰ হ'ম আৰু ইফালেদি গেট পাৰ হ'ম এতিয়া। এয়া চাওক ইয়াতে এতিয়া জমা দিব লাগিব এণ্ট্ৰি বাছ। এতিয়া ভূটানত যাবৰ কাৰণে কিবা কাৰ্ড দিয়াটো এতিয়া মই জমা দিলোঁ। চাওক আৰু কি কয় মানে গেটৰ ভিতৰত মানে কি এণ্ট্ৰি কৰা টাইমত মানে কোনো ভিডিঅ' বনোৱা এলাউড নাই, সেইকাৰণে মনে মনে ভিডিঅ' বনাই আছোঁ। প্লিজ ছাপোৰ্ট কৰিব। এতিয়া আমাক লাইচেঞ্চ, ভোট কাৰ্ড চব অৰিজিনেলটো জমা দিলে। এতিয়া আমি ইণ্ডিয়াত আহি আছোঁ। ভূটানৰ পৰা ওলালোঁ, বাই বাই। গেট পাছ এণ্ট্ৰি হৈ গ'ল। এতিয়া আমাৰ ইণ্ডিয়া আৰু এইফালে আছোঁ ভূটান গেট। পাছতো দে ইণ্ডিয়াটো